আজি গৰু বিহু সেইদিনাখনে ওলালেহি আমাৰ ঘৰত এজন অতিথি। তেখেতক মই নিজে ক'লোঁ, ঐ তামোল নিজে কাটি খা দেই। তাৰ পাছত তেওঁ আহি মোৰ কাষত বহি ঘপকৈ মোৰ ভৰিখন টানিলেহি। তাৰ পৰা মই ভাবিলোঁ কি কৰিছে সি। তাৰ পাছতে গম পালোঁ সি বোলে মোৰ পৰা আশীৰ্বাদ বিচাৰিছিলে। তাৰ পাছত গৰু গা ধুৱাই মেলি আমি লাহেকৈ ওলাই আহিলোঁ বাহিৰত, অলপ এক্সপ্ল'ৰ কৰিম বুলি, ফুৰিম বুলি, এনজয় কৰিম বুলি। আজিকালি গাঁৱবোৰত বিশেষকৈ আমাৰ গাঁওবোৰত সেই আগৰ বিহুৰ দৰে বিহু হৈ থকা নাই। যাৰ পইচা বেছি আছে সেই মানুহৰ ঘৰতে আহি হুঁচৰি গায়হি। এইবোৰ কিছুমান সৰু সৰু কথাই আমাৰ সাধাৰণ শ্ৰেণীৰ মানুহবোৰৰ মনত অলপ হ'লেও আঘাত দিয়ে। তাৰপিছত এনেকৈ আহি আমি আমাৰ মেইন ডেষ্টিনেশ্যন আমি পালোহি। বেছিভাগ সময় মই স্কুটি লৈয়ে ঘূৰোঁ, কাৰণ স্কুটিখন মই প্ৰিফাৰ কৰোঁ আৰু মোৰ কমফৰ্টেবল হয়। কাৰণ স্কুটিৰ ডেগিত ক'ত কি বস্তু কেনেকৈ সোমাই থাকে কোনো নেদেখে। তাৰ পৰা আমি ডেগিৰ পৰা পানীৰ বটলটো আৰু এইটো স্প্ৰাইট